বন্ধুসকল কেনেকুৱা ভালনে সকলোৱে ভাল চাগে ন হয় আপোনালোকৰ ভাল হ'লে মোৰো ভাল বন্ধুত মই আজি আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' আপোনালোকৰ কাইং মাষ্টাৰ যেনেকুৱা ফৰ্ন ষ্টাইল অসমীয়াত ফৰ্ন ষ্টাইল কেনেকৈ লিখে সেইটো মই আজি বুজাম দেই আৰু আপোনালোকক দেখাম কেনেকৈ ডাউনলোড কৰে কেনেকৈ আৰু ভিডিঅ'টো বনায় তাতকৈ আগত মই কথা এটা কৈছোঁ মোৰ এই চেনেলটোৰ আজি এবছৰ দিন মই কাম কৰা নাছিলোঁ আজি এবছৰ দিন হোৱাৰ পিছত কাম কৰা নাছিলোঁ আজি মই আকৌ আহিছোঁ মোৰ নিজৰ প্ৰব্লেমৰ কাৰণে মই অহা নাছিলোঁ ইয়াত ষ্ট্ৰাইক আহি গৈছিলোঁ বহুত সেইটো কাৰণে মই আপোনাৰ এই চেনেলটোত অহা নাছিলোঁ চেনেলটোত মই নামটো অকণ এক ধৰণৰ ন তুমি দিয়া গান বৰ বেলেগ ধৰণৰ এই চেনেলটো হয়তো আৰু দুদিনৰ পিছত নামটো সলনি হৈ যাব বন্ধুত তাৰপিছত মই ইয়াত আপোনাৰ চেনেলৰ নামটো সলনি হ'বই তাৰপিছত আপোনালোকৰ ইয়াত ভিডিঅ'বোৰ অকণমান বেলেগ বেলেগ আহিব আপোনালোকৰ আগতে যেনেকুৱা এতিয়া ষ্টেটাৰ ভিডিঅ' বনাইছিলোঁ এতিয়া ষ্টেটাৰ ভিডিঅ' হয়তো আহিব পাৰে হয়তো নাহিব পাৰে কোনো গেৰাণ্টি নাই মই কোনটো টপিকত কি ভিডিঅ' বনাম কোনো ক'ব পৰা নাই হয় 2-3 দিনৰ ভিতৰত মোৰ চেনেল নামটো সলনি হৈ যাব হয়তো আহিবও পাৰে কিন্তু কোনো ক'ব নাই হয়তো চব ভিডিঅ' আহিব পাৰে সেইটো কাৰণে মই কৈছোঁ যে ইমান গেৰাণ্টি নাই যে মই এটা আপোনাৰ হোৱাটছআপ ভিডিঅ'ই আনিম বা নহ'লে কিবা টেকন'লজিৰ কথাই ক'ম যে কোনো গেৰাণ্টি নাই আচ্ছা মই যিয়ে হওক নহ'ব মই আপোনালোকে গম পাব নিশ্চয় গম পাব কি আনিম বা কি নহ'ব তাতকৈ আগত কথাটো কৈছোঁ যে মোৰ নতুন চেনেল এটা এতিয়া খুলিছোঁ আজি 2-3 দিনৰ আগত খুলিছোঁ আৰু ডেটিং ফৰ চেট চেনেল নাম আছে মোৰ ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম সেই চেনেলটো আপোনালোকে তাত ছাবস্ক্ৰাইব কৰিব পাৰিব কেলৈ সেই চেনেলটোত আপোনালোকে অকল ডেটিঙৰ কথাই লিখা থাকে যি ল'ৰা ছোৱালী অনলাইন কথা পাতি ভাল পায় সেইটো কাৰণে হয় বাৰু দেই এটা এপ্লিকেশ্যনৰ ৰিভিউ আচ্ছা মই আজি কি ক'ব বিচাৰিছোঁ এই চেনেলটো মই আজি নতুন এটা ভিডিঅ' বনালোঁ নতুন নহয় হয়তো বহুত ভিডিঅ' আছে মই কেইবাটাও ইউটিউবত ভিডিঅ' দেখিলোঁ যে আপোনালোকক কাইং মাষ্টাৰ ফৰ্ন ষ্টাইলটো ডাউনলোড কৰি কিনে কিছুমানে দেখায় কিছুমানে নেদেখায় আপোনাক কেনেকৈ ফাইল মেনেজাৰত এডজাষ্ট কৰে সেইবোৰ আপোনালোকক দেখাই নিদিয়ে মই সেইটো আজি আপোনালোকক দেখাম আৰু কেনেকৈ অসমীয়া লিখে সেইটো ক'ম বলক তেনেহ'লে ভিডিঅ'টো আগবঢ়াওঁ তাৰ আগত মই ক'ব যে মোৰ চেনেলত কোনোবাই যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলত এটা লাইক এটা কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিব বেয়া নাপায় যদি অ'কে বলক মই ভিডিঅ'টো আৰম্ভ কৰিম তাৰপিছত আপোনাৰ কাইং মাষ্টাৰ এটা লাগিব কাইং মাষ্টাৰটো আপুনি ডাউনলোড কৰি দিব অতি সহজে কাইং মাষ্টাৰ ৱাটাৰপ্ৰুফ কাইং মাষ্টাৰ ডাউনলোড কৰি ল'ব আপোনাৰ ডিছক্ৰিপশ্যনত লাগিলে লিংকটো দি দিম তাৰপৰা ডাউনলোড কৰিব পাৰিব তাৰপিছত আপোনালোকে ডাউনলোড কৰাৰ পিছত অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত যিকোনো এটা আপুনি চিলেক্ট কৰি ল'ব মই 16:9 চিলেক্ট কৰি কিনে আপোনাৰ দেখাই তাত প্লাছ আইকনত যাব প্লাছ আইকনত ইয়াত গৈ কিনে বেকগ্ৰাউণ্ড এটা ল'ব বেকগ্ৰাউণ্ড এটা যিকোনো বেকগ্ৰাউণ্ড লৈ কিনে তাৰপিছত ইয়াত মই যেনেকৈ আপোনাক দেখাইছোঁ দেই ইয়াত মই যেনে তুমি কি কৰিছা মানে এইটো লিখিলোঁ ইয়াত আপোনালোকৰ মানে ইয়াত অকল এটা ষ্টাইলেই আছে ন এটা ষ্টাইল ইয়াত মানে ইয়াত তুমি কি কৰি ইয়াত এটা ষ্টাইল ইয়াত আপোনাৰ কালাৰো তোমালোকে চেঞ্জ কৰিব পৰা হয়তো মই হোৱাইট কৰিলোঁ বা য়েল্ল' কৰি লৈছোঁ চোৱা ইয়াত মই তোমালোকৰ মই ইয়াত যে দেখাইছোঁ ইয়াত চোৱা মোৰ ষ্টাইল চাবা দে চোৱা আখৰটো কিমান ধুনীয়া লাগিছে ন এতিয়া বাৰু এটা ষ্টাইল দেখাই দিছোঁ মই বাৰু দেই তুমি কি কৰিছা আৰু দুটামান টেক্সট লিখি দেখাই দিছোঁ বাৰু তোমাৰ ভালনে তোমাৰ ভালনে মই তোমাৰ ভালনে ইয়াতো মই এটা ষ্টাইল লিখি দিছোঁ ইয়াতো মই কালাৰ এটা এনেই দেখাই দিছোঁ হয়তো ইয়াত কালাৰটো তোমালোকৰ এনেই এক্সাম্পলকৈ মই দেখাই দিছোঁ ৰঙা এটাই লৈ লৈছোঁ বাৰু ইয়াত এনেকৈ ইয়াত তোমাৰ ভালনে মই দিছোঁ ইয়াত মই আকৌ ইয়াত মই নতুন ষ্টাইল দিব পাৰিম চোৱা তোমাৰ ভাল কিমান ধুনীয়া লাগিছে দেখিব কিমান ভাল লাগিছে আকৌ ইয়াতো মই তোমালোকৰ মাজত আকৌ মই দেখাই দিছোঁ ইয়াত আৰু ধৰণৰ কৰিব পাৰিবা কেনেকুৱা লাগে মানে সেনেকুৱা ষ্টাইল বনাই দিব পাৰিবা এইটো বাৰু নহৈছে দেই বিভিন এইটো এটা সঁচা ইমান ভাল লাগিছে কিমান ধুনীয়া লাগিছে হয়তো 3-4টামান মানে যেটা আছে তোমাৰ ফৰ্ন ষ্টাইল সেইটাই ইয়াত ইউজ হ'ব কোনবিলাক হৈছে মই এতিয়া মানে ধৰিব পৰা নাই এইটো এটা হৈছে এইটো কিমান ভাল লাগিছে তোমালোকৰ নিজৰ ইচ্ছামতে তোমাৰ ইমান ধুনীয়া ধুনীয়া আখৰ লিখিব পাৰিবা নিশ্চয় ভাল লাগিব তোমালোককো ভাল লাগিব দেখিবলৈ মোৰো ভাল লাগিব মোৰো ভাল লাগে একচুৱেলি এনেকুৱাকৈ লিখোঁ তোমালোকে নিশ্চয় মোৰ চেনেলটোত ভিডিঅ' চাইছা যে মই এনেকুৱা আখৰে লিখোঁ প্ৰায় এইবোৰ ষ্টাইলত
চোৱা কিমান চলিছে সেইটো কৈছোঁ যে তোমালোকে যদি ডাউনলোড কৰিব বিচাৰা ব'লা মই শিকাইছোঁ এইটো গম পালাই কেনেকৈ তাৰ বাহিৰে আপুনি একদম বেক কৰি আহিবলৈ বেক কৰাৰ পিছত আপোনালোকে এটা কাম তোমালোকে কাম এটা কৰিব লাগিব তাৰ কাৰণে এটা ৱেবছাইটত গৈ কিনে ৱেবছাইট যিকোনো ব্ৰাউজাৰ এটা গৈ কিনে ইয়াত তোমালোকে আছামিজ ফন ষ্টাইল দেখাইছে বাৰু আছামিজ ফন ষ্টাইল বুলি চাৰ্চ কৰি কিনে তাৰপিছত 3 নম্বৰ যোনটো অপশ্যনটো আছে আছামিজ ইউনিকোড ফন্ট এইটো তোমালোকে চিলেক্ট কৰি দিবা তাৰপিছত ইয়াত কোৱা হৈছে ইয়াত ক্লিক হেয়াৰটো ডাউনলোড আছে ইয়াত ডাউনলোড কৰি কিনে অট'মেটিক ডাউনলোড হৈ যাব তাৰপিছত তোমালোকে যাব লাগিব তোমালোকৰ ফাইল মেনেজাৰত গৈ কিনে ইয়াত তোমালোকে সেইটো চাব লাগিব ক'ত ডাউনলোড হৈছে দেই যেনে মই এক্সাম্পল দেখাইছোঁ তোমালোকৰ মোৰ ইয়াত ডাউনলোডতে আছে বাৰু এতিয়া শ্ৰদ্ধাপালি আছে দেই এই পেকেট এইটো তোমালোকে ক্লিক কৰি কিনে ইয়াত চোৱা এইকেইটা ফোন ষ্টাইল আছে ন এইটো তোমালোকে এক্সিট কৰিব লাগিব ইয়াত ফোনত যাব লাগিব ইয়াত গৈ কিনে তোমালোকে আহিনে এক্সেপ্ট কৰিব লাগিব এইখিনিয়ে তোমালোকৰ ফোন ষ্টাইল এইখিনিয়ে তোমালোকৰ কাম তাৰপিছত তোমালোকে আৰু এটা বস্তু লাগিব যিটো হৈছে তোমাক এপিকে এডিটৰ অলৰেডি প্লে ষ্ট'ৰত আছে এইটো তোমালোকে অলৰেডি তোমালোকে ডাউনলোড কৰিলে তোমালোকৰ হয়তো এইটো পইচা নলয় তোমালোকৰ এইটো ডাউনলোড ইউজিং কৰোঁতে অকণমান প্ৰব্লেম হ'ব যিটো তোমালোকক দেখাইছোঁ দেই এপিকে এডিটৰ এই এপটো অলৰেডি মই ডাউনলোড কৰি থৈছোঁ কিন্তু এইটো হৈছে তোমালোকৰ পেইড ভাৰ্জন নহয় এইটো তোমালোকৰ কাৰণে পেইড ভাৰ্জন মানে ইউজ কৰিব নোৱাৰে যিমানটো ইউজ কৰিম বুলি ভাবিছে সিমানটো নোৱাৰে সেইকাৰণে মই কৈছোঁ ইয়াৰ পৰা ডাউনলোড কৰিব নালাগে মই তোমালোকৰ ডিছক্ৰিপশ্যনত লিংক দিম তাৰপৰা ডাউনলোড কৰিব অ'কে ইয়াৰ পিছত তোমালোকে ইয়াত মই এপিকে এডিটৰ ডাউনলোড কৰি থৈছোঁ ইয়াত যাবা ইয়াত গৈ কিনে তোমালোকে কি কৰিবা select APK from apps ইয়াত গৈ ক্লিক কৰিব ইয়াত গৈ ক্লিক কৰাৰ পিছত তোমালোকে কাইং মাষ্টাৰটো যিকোনো ঢেৰ এপ্লিকেশ্যন ডাউনলোড ওলাই যাব ইয়াত তোমালোকে কাইং মাষ্টাৰ কেনেকৈ গ'ল কাইং মাষ্টাৰ গৈ কিনে চিম্পল এডিটটো তাত গৈ কিনে ছেকেণ্ড অপশ্যনটো এছিষ্টেণ্ট তাত গৈ কিনে তোমালোকে ইয়াত BBNTDS তাত গৈ এটা চিলেক্ট কৰি ল'বা তাৰপিছত ইয়াত যিকোনো এটা চিলেক্ট কৰি ল'বা তাৰপিছত তুমি এছিষ্টেণ্ট গৈ কিনে তোমাৰ BBN এছিষ্টেণ্ট সোমাই এনে যিকোনো মানে কথাটো কৈছোঁ দেই ইয়াত কি লিখা আছে তোমালোকে বিভেন TTF তাত গৈ ক্লিক কৰি দিবা তাত মানে তাৰপিছত তোমালোকে ইয়াৰ পৰা যিকোনো এটা এনে চিলেক্ট কৰি দিয়াৰ পিছত তুমি ছেভ কৰি দিবা ছিলেক্ট কৰি কিনে ৱেইট কৰা অকণমান দেৰি ৱৰ্কিং হয় মানে অকণমান টাইম লাগে ইনষ্টল কৰিব ইয়াত 3টা অপশ্যন আহিব তোমাৰ ক্ল'জ আহিব ৰিমুভ আহিব ইনষ্টল আহিব এই 3টা অপশ্যনৰ ভিতৰত তোমালোকে যিকোনো 2টা অপশ্যনে তোমালোকে কাম কৰিব এটা হৈছে ৰিমুভ কৰিব লাগিব হয়তো বা ইনষ্টল কৰিব লাগিব কিন্তু ৰিমুভ কৰিলে ভাল হয় বা ইনষ্টল কৰিলে ভাল হ'ব কিন্তু ক্ল'জ কৰিলে কিন্তু এইটো কাম নকৰা হৈ থাকিব ব'লা মই দেখাইছোঁ বাৰু আগতে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে দেই বেয়া নাপাব অকণমান চাই লওক আপোনালোকে ভালকৈ যদি বুজিব চেষ্টা কৰে তেনেহ'লে ভিডিঅ'টো দীঘল হ'ব মোৰ হয়তো ভইচটো ইমান ক্লিয়াৰ অহা নাই দেই আৰু তোমালোকৰ মাজত প্ৰথম মই ভইচ আপডেট কৰিছোঁ মানে এপ্লিকেশ্যনৰ ৰিভিউতে কথাটো কৈছোঁ ন সেইকাৰণে কেনেকৈ অকণমান প্ৰব্লেম হ'ব পাৰে চ' ইয়াত লৈছে ৰিমুভ ইনষ্টল ক্ল'জ কেতিয়াও নকৰিবা ইনষ্টল কৰিলে চবচে বেষ্ট হয় ইনষ্টল কৰিবা যোনটো আগত থকাটো সেইটো আনইনষ্টল হৈ যাব তাত নতুনকৈ এটা ইনষ্টল হৈ যাব এই ৰিমুভ কৰিব পৰা মানে 2টাৰ ভিতৰত কোনোবা এটা কৰিব লাগিব কৰি কিনে তাৰ তোমালোকক কামটো হৈ যাব ক্লিয়াৰ তাৰপিছত গৈ তোমালোকে এতিয়া ধুনীয়াকৈ গৈ কাইং মাষ্টাৰত গৈ কিনে ধুনীয়াকৈ তোমালোকে এডিট কৰি দিব পাৰা এয়া চোৱা কিমান ভাল লাগিছে ন তোমালোকে যিটো মন যায় সেইটোৱে তোমালোকে ইউজ কৰিব পাৰা আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল পালা তোমালোকে হয়তো মই এনেকুৱা ভিডিঅ' আৰু আনিব পাৰোঁ মোৰ চেনেলটো অলৰেডি মোৰ নাম চেঞ্জ হৈ আছে মই চেঞ্জ কৰিম এতিয়া চেনেলটো আকৌ নতুনকৈ আপডেট আহিছে ন সেইকাৰণে চেঞ্জ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ মাজলৈ মই হয়তো কেনেকুৱা ভিডিঅ' আহিব মই এইটো ইমানটো এতিয়া ক'ব পৰা নাই হয়তো আহিব পাৰে টেক ভিডিঅ' আহিব পাৰে হয়তো ফানি ভিডিঅ' আহিব পাৰে হয়তো তোমালোকৰ মাজত টেক আৰু যেনে তোমালোকৰ হোৱাটছআপ ষ্টেটাছ ভিডিঅ' আহিব পাৰে দেই মই 2টাৰ ভিতৰত কোনোবা এটা আহিব মই এতিয়া আগতে কৈ দিয়া নাই কিয় মই ডিচিশ্যন লোৱা নাই কোনটো প্ৰতিকাৰ মই আচলতে 2টা চেনেল চলাওঁ ন সেইকাৰণে অকণমান প্ৰব্লেম হৈ যাব পাৰে তোমালোকক মই কৈছোঁ যে মোৰ ইটো চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দিম তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'বা চৰি ইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বা তাতো গৈ তোমালোকে যি ল'ৰা ছোৱালী অকলেহে থাকি ভাল পায় ডেটিং এপ্লিকেশ্যনত অনলাইন কথা পাতি ভাল পায় এপ্লিকেশ্যন সেই চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি কিনে ভিডিঅ'বোৰ চাব পাৰে আৰু এপ্লিকেশ্যনবোৰ ডাউনলোড কৰিব পাৰে বিলকুল পূৰা ফ্ৰী থাকে ভাল
অ'কে আজিলৈ ইমানতে সামৰিছোঁ টাটা বাই বাই